Hi, welcome back to my next CD mini vlog. আজি দুপৰীয়া আছিলে ভাতৰ লগত আলু আঞ্জা মটৰেৰে আৰু ইফালে আছিলে বেগেনা চপ আৰু ইফালে আছিলে বেগেনা ভাজি আৰু শাক আঞ্জা মটৰেৰে। তাৰ পিছত মই নিমখ নোহোৱাকে যে ভাত খাবই নোৱাৰো নিমখ লৈ লৈছো আৰু জলকীয়া আচাৰ। দুপৰীয়া ভাতটো খাই উঠি আমি দুইটাই টিকলি আৰু মই বিছনাত খেলি আছিলো মানে টিকলি শুই উঠি আমি দুইটাই বিছনাতে উমলিয়াই আছিলো আগৰ নিচিনাকে ঠিক তেনেকে টিকলি আৰু মই এনেকে প্ৰায় ভাগে বিছনাতে উমলি থাকো যোনে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাব নিশ্চয় ঠিক তেনেতে মোৰ ফোন এটা আহিলে তাৰ পিছত টিকলি আৰু মই বিছনাৰ পৰা উঠি কিনে ওলাই গলো বাহিৰলৈকে আৰু ইফালে বাহিৰত চাওকচোন গাইস মানে মাহতে কিবা বনাই আছিলে কি বনাই আছিলে মই পিছত আহি কিনে কম বাৰু তাৰ পিছত আমি ৰাস্তালৈ ওলাই গলো ৰাস্তাতে ওলাই যোৱাতে ইহঁতৰ বাবুৱে মানে শুই উঠি ফুৰি আছিলে আমিও ফুৰো বাৰু কিন্তু অলপ দেৰিকে মানে ইভিনিং হলে তো হোৱা নাছিলে সিমানখিনি টাইম সেইকাৰণে দুইটাই বিছনাতে উমলিয়াই আছিলো আৰু ফোনটো আহিছিলে পাৰ্চেলৰ কাৰণ পাৰ্চেল এটা আছিলে মোৰ হেয়া মানে মাতিছিলে পাৰ্চেল আনিবৰ কাৰণে ৰাস্তাতে ৰখি আছে বুলি কৈছে মানে গম পাই চাগে আহি মই পাৰ্চেল ৰিসিভ কৰো ন ইয়াতে সেইকাৰণে প্ৰথমতে হালবাৰীত গৈছিলে তাৰ পিছত তাৰে পৰা ৰিটাৰ্ণ হোৱাতে মোক পাৰ্চেলটো মানে ফোন কৰিলে কাৰণ মই নাযাও ন হালবাৰীলৈকে সেইকাৰণে তো সেইখিনিতে ৰখি আছিলে পাৰ্চেলটো তো মই টিকলি আৰু মই গলো পাৰ্চেলটো ল'বৰ কাৰণে কি পাৰ্চেল আছিলে আপোনালোকে ভিডিঅ'টোত শেষলৈকে থাকিলে গম পাব আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি তো মানে পইচাটো পেড কৰা আছিলে সেইকাৰণে আমি পাৰ্চেলটো লৈ গুচি আহিলো ইফালে আমাৰ টিকলিয়ে কি মানে তাইও ভাবিছে চাগে কি বস্তু হয় ইমান ডাঙৰ বুলি আপোনালোকেও গেছ কৰকচোন কি হ'ব পাৰে ইমান ডাঙৰ পাৰ্চেল ইফালে আমাৰ টিকলিয়ে লৈ মানে খেলি আছিলে এটা খাবতি ধৰি আছিলে তাই মানে কনফিউজ হৈছে কি হয় বুলি কিনে তাৰো এক্সাইটেড মানে চাবৰ কাৰণে চাগে তো তাই ইফালে আহি কিনে আকৌ বিছনাত খেলিব ললে হেইটোই দে মই কেমেৰাটো অন কৰাৰ লগে লগে তাই ৰখি গ'লে দেই তাৰপিছত এনে খেলি আছিলে নহলেবা কিন্তু তাই কিন্তু খাবতি লৈ তেনেকুৱাকে তাই ওপৰত উঠি আছিলে তো ফাইনেলি ইয়াতে মই ওপেন কৰাৰ মানে টাইমটো আহি গ'ল তো মই ওপেন কৰিব লৈছিলো ইয়াতে মই পোষ্ট দি আছিলো থাম্বনেইলৰ কাৰণে যদি মই থাম্বনেইলত দিব পাৰো তেতিয়াহলে মই দিম বুলি সেইকাৰণে পোষ্ট দি আছিলো আৰু এই টিকলিৰ হাগিছ হয় গাইস আৰু আপোনালোকে ভাবিছে চাগে হাগিছটো কোনোবা অনলাইনত দিয়ে নে এটকা দুটকা কমত পালে আৰু কি লাগে ন এটকা দুটকাই বহুত কমি যায় কাৰণ মই টিকলিৰ হাগিছ কিনি যে একদম ভাগৰি গৈছো ইমানে হাগিছ লাগে নহয় টিকলিক সেইকাৰণে মই অলপ কমতে পাইছো কাৰণে অনলাইন অৰ্ডাৰ কৰি চাইছো এবাৰ ভয়ও লাগে ভাল আহিব নে বেয়া আহিব তথাপিও ভাবিলো এবাৰ ট্ৰাই কৰি চাও বুলি গতিকে মই প্ৰথমতে খুলি চালো নিজেও চালো আৰু আপোনালোককো দেখালো কেনেকুৱা আহিছে ঠিকঠাক আহিছে বাৰু আৰু এইফালে চাওক মানে মাহতে যে বনাই আছিলে এইটো আমাৰ বড়ো ল্যাঙ্গুৱেজত নাফাম বুলি কয় আৰু এইটো কেনেকুৱা বনাই আপোনালোকৰ প্ৰক্ৰিয়াটো ক'ব গ'লে মানে বহুত দীঘল হৈ যাব এইখিনি মই ভিডিঅ' কৰা হোৱা নাই গতিকে মই অকমান কৈ দিছো এইটো শুকান মাছটো যে শুকাই পেলাই সৰু মাছটো যে শুকাই পেলাই মানে পচাব দিয়ে টেমাত সোমাই পেলাই আৰু কলগছৰ পাত যে ওপৰত দি কিনে মানে তাত পচিব দিয়ে মানে ভালকৈ মানে টেমাটোত ভৰাই পেলাই তো হেনেকে মানে হালধিও ওপৰত দি দিয়ে তো হেনেকে বনাই পিছত খাব পাৰি আৰু আপুনি চাটনিৰ দৰে খাব পাৰে আৰু আঞ্জা বনাই কিনেও খাব পাৰে তাৰ পিছত ইভিনিং হৈ গৈছিলে তো মাই ইফালে মানে সৰু কুকুৰাবিলাক মনাত ভৰাই মানে বৰালত সোমাই আছিলে আৰু ইফালে আমি টিকলি আৰু মই খেলি আছিলো মানে বহি কিনে ইয়াতে চেয়াৰ লৈ তাৰ পিছত আমি বাবুহঁতৰ ঘৰত মানে জুই পোৱাব গুচি গলো জুই পোৱাই আছিলে সবে তো থ্যাংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে লগ পাম আকৌ নেক্সট ভিডিঅ'ত আজিৰ কাৰণে ইমানেই তেতিয়ালৈকে বাই বাই টেক কেয়াৰ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব